কুৱেশ্যন নম্বৰ 1 অসমৰ ৰাজ্যপাল কোন? উত্তৰটো হ'ব জগদীশ মুখী। কুৱেশ্যন নম্বৰ 2 অসমৰ বিধানসভাৰ অধ্যক্ষ কোন? উত্তৰটো হ'ব বিশ্বজিৎ দৈমাৰী। নম্বৰ 3 অসমৰ বিধানসভাৰ উপাধ্যক্ষ কোন? উত্তৰটো হ'ব ডক্টৰ নমল মমিন। কুৱেশ্যন নম্বৰ 4 অসমৰ মুখ্যমন্ত্ৰী কোন? উত্তৰটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যন নম্বৰ 5 অসমৰ গৃহমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰী কোন? উত্তৰটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যন নম্বৰ 6 অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী কোন? উত্তৰটো হ'ব ৰঞ্জিত কুমাৰ দাস। কুৱেশ্যন নম্বৰ 7 অসমৰ যোগান মন্ত্ৰী কোন? উত্তৰটো হ'ব ৰঞ্জিত কুমাৰ দাস। কুৱেশ্যন নম্বৰ 8 অসমৰ কৃষি মন্ত্ৰী আৰু পশুপালন মন্ত্ৰী কোন? উত্তৰটো হ'ব অতুল বৰা। কুৱেশ্যন নম্বৰ 9 অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? উত্তৰটো হ'ব কেশৱ মহন্ত। কুৱেশ্যন নম্বৰ 10 অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কোন? উত্তৰটো হ'ব কেশৱ মহন্ত ডাঙৰীয়া। কুৱেশ্যন নম্বৰ 11 অসমৰ পৰিবহণ উদ্যোগ আৰু দক্ষতা বাণিজ্য মন্ত্ৰী কোন? উত্তৰটো হ'ব চন্দ্ৰমোহন পাটোৱাৰী। কুৱেশ্যন নম্বৰ 12 বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী কোন? উত্তৰটো হ'ব অজন্তা নেওগ। কুৱেশ্যন নম্বৰ 13 অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন? উত্তৰটো হ'ব যোগেন মহন। কুৱেশ্যন নম্বৰ 14 অসমৰ বন মন্ত্ৰী কোন? উত্তৰটো হ'ব পৰিমল শুক্লবৈদ্য। কুৱেশ্যন নম্বৰ 15 অসমৰ শিক্ষামন্ত্ৰী আৰু
ভৈয়ামৰ জনজাতি পিছপৰা জনজাতিৰ মন্ত্ৰী কোন? উত্তৰটো হ'ব ডক্টৰ ৰণোজ পেগু। কুৱেশ্যন নাম্বাৰ 16 অসমৰ হস্ত আৰু বস্ত্ৰ ভূমি সংৰক্ষণ মন্ত্ৰী কোন? উত্তৰ ইউ.জি. ব্ৰহ্ম। ভিডিঅ'টো চাই যদি ভাল লাগে সেয়ে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।